নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লে। আজি এটা থলুৱা ৰেচিপি শ্বেয়াৰ কৰিব লৈছোঁ। ৰেচিপিটোৰ নাম এতিয়াই নকওঁ, ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল কৰিবলৈ নাপাহৰিব। তেন্তে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি হৈছে মেষ্টা টেঙা, ভালকৈ ধুই লৈছোঁ আৰু এফালে কঁঠাল গুটি কেইটামান সিজাই লৈছোঁ। এতিয়া কেৰাহী এখন গৰম কৰি মিঠাতেল অলপ দি এটা মিডিয়াম সাইজৰ পিঁয়াজ, জলকীয়া সৈতে কঁঠাল গুটি কেইটা ভাজি লৈছোঁ। সিজাই লোৱা কঁঠাল গুটিখিনি আৰু কেইটামান কঁঠাল গুটি ভাঙিও দি দিছোঁ। ইয়াতে এতিয়া প্ৰয়োজন অনুসৰি হালধি, নিমখ আৰু জিৰা দি দিছোঁ। এতিয়া এইখিনি আকৌ লৰাই দিছোঁ ভালকৈ। এইখিনি ভাজি হোৱাত এতিয়া মেষ্টা টেঙাখিনি দি দিছোঁ। টেঙাখিনি দি দিলোঁ। আকৌ এতিয়া এইখিনি ভালকৈ লৰাই ভাজি ল'ম। এইখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াতে পানী দি দিম। প্ৰয়োজন অনুসৰি পানী দিব আপোনালোকে। পানী দি দিলোঁ। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। উতল আহি গ'ল মেষ্টা টেঙাখিনি। এতিয়া মাছটো দি দিছোঁ। মাছখিনিও দি দিলোঁ। এতিয়া মাছ দিয়াৰ পিছত আৰু অলপ সময় উতলিবলৈ দিম, তেতিয়াহে মাছে টেঙাই মিলি যাব। আৰু চাৰিওফালে ফেন হৈ আছে নহয়, এইখিনি নোহোৱা কৰিবৰ বাবে অলপ সময় মই ঢাকন লগাই দি দিম। ঢাকন লগাই দি দিছোঁ। দেখিছে নহয়, এতিয়া ফেনখিনি নোহোৱা হৈ গ'ল। আৰু এতিয়া আমাৰ ৰেডি হৈ গ'ল কঁঠাল গুটি আৰু মেষ্টা টেঙা ৰেচিপিটো। যদি আপোনালোকে ট্ৰাই কৰা নাই, প্লিজ ট্ৰাই কৰি চাব। খাবলৈ খুবেই টেষ্টি হৈছিল। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। বাই।